গোটা গোটা হৈ থাকে ন আজি ভাবিছো পুৰা মিহি কৰি দিম একদম ৰুকনি ৰুকি পানী ভাগ্যই যেতিয়া টানে সকলো ফালৰ পৰা টানে বুলি কয় নহয় হেল্ল এভৰিৱান মোৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আবার বহুত কাম আছে বিহু পাইছে ৰঙালী বিহু পাইছে সেইকাৰণে ভাবিলো যে নতুন চেনেলটো ষ্টাৰ্ট কৰি দিও আগৰটো একেবাৰে বেকাৰ গল এতিয়া মানে এটোতে আপোনালোকে সকলো বিলাক পাব শৰ্টটো পাব লং পাব যি বিচাৰে আপোনালোকে সকলো বিলাক পাব মাত্ৰ অকল কমেন্ট কৰিব যে কেনেকুৱা ভিডিও লাগে যদি প্ৰেং লাগে প্ৰেং দিম তাৰ পিছত যদি অকমান ঘুৰিবলৈ যায় কিবা কিবি লাগে তেতিয়ালে হেবিলাকো দিবলৈ চেষ্টা কৰিম কিন্তু মই ইমান ঘুৰিব নাযাও তথাপি মানে দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ইয়াত মোৰ ভাগৰ প্ৰায় মিনি ব্লগ বিলাক পাই থাকিব আজি 3 মাহৰ আগতে মই এটা ফেসবুক একাউন্ট লগইন কৰিছিলো দে আৰু হেতুৰ পৰা মই এটা ইনষ্টা আইডি খুলিছিলো মোৰ লগত ঘটি থকা যিবিলাক ঘটনা আছে বা আজি কি কৰিছো কি নাই কৰা দিনটোত কি হৈছে কি নি হৈছে প্ৰত্যেকটো মানে মুহূৰ্ত মই এটা স্মৃতি হিচাপে ইনষ্টাগ্ৰামত মিনি ব্লগ হিচাপে আপলোড দি গৈছিলো আৰু তাত আপোনালোকৰ বহুত মৰম চেনে পালো যিটো কি মানে মই কল্পনাও কৰিব পৰা নাছিলো যে আপোনালোকে মোক ইমান মৰম চেনে দিব বুলি আৰু যেহেতু ফেসবুক একাউন্টটো মোৰ ইনষ্টাগ্ৰামৰ সৈতে লিংক হৈ আছে তো সেই কাৰণে মানে ইনষ্টাগ্ৰামত যিবিলাক ভিডিওটো ফেসবুকলৈ গৈ থাকে মই গম নাপাও 2 মাহৰ পিছত যেতিয়া মই ফেসবুক একাউন্টটো কি হৈছে নে বুলি খুলি চাইছো তাৰ পিছত দেখিছো বাহ আপোনালোকৰ ইমান মৰম চেনে মই মানে তো কল্পনাও কৰিব পৰা নাছিলো যেটো নেকি মই 9 মাহ ধৰি যোৱাটো বহাগতে মই এটা চেনেল ষ্টাৰ্ট কৰিছিলো দে ইউটিউব চেনেল নিধাসানী ব্লগ বুলি আছে আৰু হেতুৰ পৰাই মানে মই ইমান ভাল ফল নাপালো অলপ অলপ পাইছিলো কিন্তু সাকসেস নহলো সেই কাৰণে মাজতে অকমান বাদ দিলো আৰু যি এৰিলো আৰু হেতুত এতিয়ালৈকে উঠিব পৰা নাই ভালকে ডাউন হল জি হল এতিয়ালৈকে উঠা নাই নিধাসানী ব্লগ বুলি মোৰ এটা চেনেল খুলিছিলো হা যোৱাটো বছৰতে খোলা কিন্তু হেতুত মই যিমান কষ্ট কৰিলো সাকসেস হ'ব পৰা নাই সেইকাৰণে প্ৰায় মাজে মাজে তো বাদ দিছো তথাপি অকনমান ভিডিও বিলাক আপলোড দি থাকো ইমান মানে মৰম চেনে নাই হা তাত ইউটিউবত আৰু ফেসবুকৰ পৰা যে আপোনালোকৰ ইমান মৰম চেনে আহি আছে মই মানে গমে পৰা নাছিলো মই পুৰা এক্সাইটেড হৈ গৈছো যে ইমান আপোনালোকৰ মৰম চেনে মই পাই আছো আৰু এতিয়া মানে ফেসবুকটো ৰেগুলাৰ চাই থাকো উঠুতে চাও বহুতেও চাও মানে ধে আৰু কবলে বাকি নাই তাৰ পিছত এতিয়া বিহু বজা কৰিবলৈ যাব লাগিব পিঠাটো খুন্দি লওঁগে বিহু বুলিটো ধে কাম ওলাই ন অগৰং বগৰং ইটো কৰা হিটো কৰা ঘৰ মোচা কিবা কৰা ঘৰ চাফা কৰা আকতো এক্সট্ৰা বজা কৰিব আছে বিহু কাপোৰ কোনে কি ললে কব হা এবা কিন্তু মই বিহু কাপোৰ নলওঁ তাৰ পিছতে নেক্সট এতিয়া আমি যাম তালে আপোনালোকে যে ইমান মৰম চেনে দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল এপেদে মাই ঢেকিহাল আজি মচি আছে দেখিছেনে আজি পিঠাটো ঘৰতে খুন্দিব লাগিব আনকালে এবাৰটো ঢেকি আমাৰ ইয়াতে পাতিলে ন ঘৰতে সেইকাৰণে ভালেই হ'ল আৰু ইমান টেনচনটা নাই যদি ঘৰত থাকে হজুলিবিলাক প্ৰয়োজনীয় হজুলিবিলাক থাকিলে মানে ইমান মাথা খটাই থাকিবলগীয়া নহয় আধা ঘণ্টা 1 ঘণ্টা টাইম উলিয়াই এতিয়া এটো ঘপকে কৰি ল'ব পৰা যায় ন যদি বেলেগৰ ঘৰত থাকে আকৌ যাম আকৌ আহিম আকৌ কৰিম আকৌ মানুহৰ লাইন পতাত থাকিবই অগৰং এতিয়াতো বহুত বাছি গৈছো তিল পিঠাখিনি বনোৱা আগতে তিলখিনি এনেকৈ পানীত তিয়াই থৈছো অলপ সময় তাৰ পিছত হুকুৱাই পানী ভাজিব লাগিব আৰু এইপিনে গুৰ লৈছো আজি ৰুকনিয়ে ৰুকিম গুৰখিনি আনকালে কটাৰীয়ে ৰুকি গুৰটো কাটো হা আৰু আজি মানে পুৰা দেখিছে নহয় বস্তু আমি জুগাৰ কৰি লৈছো ৰুকনি ৰুকিম তেতিয়া মানে কি হয় গুটিবিলাক যদি থাকি যায় অকমান গোটা গোটা হৈ থাকে ন তেতিয়াতো তিল পিঠাটো বনাবলৈ দিগদাৰ হয় আজি ভাবিছো পুৰা মিহি কৰি দিম একদম ৰুকনি ৰুকি পানী বিহু বুলি ক'লে একেবাৰে 101টা কামবোৰ যিমান কৰিলে শেষ নহয় ইটো কৰা হিটো কৰা আৰু আজি গুৰখিনি ৰুকনিয়ে ৰুকিছো এটো এটা মোৰ নতুন পদ্ধতি দেই আৰু বহুত সোনকালে হৈ যায় যিবিলাক আমি কটাৰীয়ে কাটো গুৰবিলাক তেতিয়া নহয় তাত অকমান গুটি থাকি যায় চাবচোন যদি এনেকৈ ৰুকনিয়ে কৰো অলপো গুটি নাথাকে পিঠাটো খাবলৈ ধুনীয়া হয় যদি পিঠাটোৰ ভিতৰত গুটিকে গুৰখিনি সোমাই থাকে তেন্তে শুৱনি নালাগে আৰু খাবলৈ ইমান ভাল নালাগে দিয়কচোন এবাৰ কিন্তু পিঠা মস্ত হ'ব আৰু এপিনে মা আৰু মই বৰা চাউলৰ পিঠা খুন্দি আছো ঢেকিতে খুন্দিছো দিয়ক আগৰ দিনৰ মানুহে যে ঢেকিত খুন্দি পিঠা বনাইছিল আজিকালি হে বিভিন্ন ধৰণৰ সঁজুলি ওলাইছে আৰু মিক্সাৰত খুন্দা পিঠাটো চাকে ভালেই হয় মিক্সাৰত খুন্দা পিঠাটো মই খোৱা নাই বাৰু মানে তিল পিঠা কথা কৈছো দেই তিল পিঠা উঠে নাই জানো আৰু এপিনে মা আৰু মই দুয়োজনীয়ে পিঠা খুন্দি শেষ কৰি দিলো আজি বহুতখিনি পিঠা খুন্দা হৈছে আপোনালোকক এই ভিডিওটোৰ জৰিয়তে বিহু খাবলৈ নিমন্ত্ৰণ জনালো শিলাপথাৰত যদি আপোনালোকে কোনোবাই চাই আছে মোৰ ভিডিওসমূহ তেন্তে আপোনালোকে বিহু খাবলৈ আহিব আৰু এইপিনে সন্ধিয়ালৈ তিলখিনি ভাজি লৈছো তিলখিনি ভালকৈ শুকাব নেপালে শুকাবলৈ বহুত টাইম লাগি গল আৰু আজি তিলৰ লাৰু কেটামানো বনাব লাগিব কেবা বছৰ হল তিলৰ লাৰু বনোৱাই নাই আৰু সন্ধিয়া হোৱাৰ লগে লগে পিঠা বনাবলৈ আৰম্ভ কৰি দিলো এয়া তিল দিয়া পিঠা বনাইছো আপোনালোকে কিন্তু বিহু খাবলৈ আহিব দেই আপোনালোকক নেক্সট ভিডিও লগ পাম আজিলৈ বাই বাই